হাই বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গোলমাল। তো আজি আমি যাম ভূপেন হাজৰিকা পাৰ্ক। তো চাব ভিডিঅ'টো শেষলৈ, আপোনালোকে কি আছে ভিতৰত দেখুৱাম। তো যাই আছোঁ আমি এতিয়া। তো চাব পাৰে এখন গুৱাহাটী ইউনিভাৰ্চিটি। ইউনিভাৰ্চিটি মেইন ভিতৰৰ ফালে চাব পাৰে। এইখন ইউনিভাৰ্চিটিৰ মেইন গেট, জালুকবাৰী ফালৰ পৰা এইটো মেইন গেট হয়। আৰু আমি ভূপেন হাজৰিকা আহি পালোঁ। তো চাব পাৰে ভূপেন হাজৰিকাৰ এইখন গেট। আমি ভিতৰত যাম এতিয়া। ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। ইয়াত গান চানো লগাই দিছে পুৰা, ভূপেন হাজৰিকাৰ পুৰণা গানবিলাক। সেইটো চাব পাৰে মূৰ্তিটো আমাৰ ভূপেন ডাঙৰীয়াৰ। পুৰা গান লাগে দি জোতা চেণ্ডেল লগাব লাগিব। ইয়াতে আপোনালোকে চেণ্ডেলবিলাক খুলি যাব লাগিব। ইয়াতে লিখাও আছে ইয়াত, সমাধিত জোতা পিন্ধি প্ৰৱেশ নকৰিব, শ্বুজ নট এলাউড অন সমাধি। চাব পাৰে এইবিলাক ৱাটাৰ, পানী। ৰাতি বঢ়িয়া হয়, লাইটবিলাক জ্বলি যায়, ভাল লাগে। এইবিলাক পানীবিলাক চাব পাৰে। নিজৰাটো বঢ়িয়া, ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে। যাব পাৰে এইটো নিজৰাটো। আমি ভিতৰত যাম এতিয়া, ওপৰত যাওঁ ন। এইবিলাক বহুত গৰম হৈ গৈছে, জানাই কিমান ৰ'দ দি আছে, সেইকাৰণে পূৰা গৰম হৈ আছে চব।
চাব পাৰে এইবিলাক এলবামবিলাক, এইবিলাক চাব পাৰে। এইটো চিতাটো ভূপেন হাজৰিকাত, ইয়াত জ্বলোৱা ফটোটো এইটো মৰাটো এতিয়া মানে RIP হৈছিল, এইটো জ্বলোৱা ফটোটো এইটো চাব পাৰে। এইটো মানুহ কিমান হৈছিল, এইবিলাক মানুহ ওপৰত। এইবিলাক হ'ল ভূপেন হাজৰিকাৰ পুৰণি ফটো। ইয়াৰে কোনটো হয় বা, এইটো হয় নেকি, এইটো চাব পাৰে। এইবিলাক বহুত পুৰণি ফটো। ইয়াত চনো আছে 1972 বুলি আছে, চাব পাৰে। এইটো হয়, এইটো USA ফটো উঠা হয়, এইটো 1971 হয়। চাব পাৰে চুমা খোৱা ফটো, শিশু, এইবিলাক চাব পাৰে। বহুত পুৰণি ফটো হয়। চনবিলাক আছে, চনবিলাক নকওঁ, বাকী চব ব্লেক এণ্ড হোৱাইটে। এইখন নতুন ব্লেক এণ্ড হোৱাইট ফটো হয়। এইবিলাক ভূপেন হাজৰিকাদাৰ কি হয়, এইটো দুটি কুকুৰ, এইটো ভূপেন হাজৰিকাদাৰ এইটো ল'ৰা হয়। এইটো চাব পাৰে। এইটো কাই হয় এইটো গম নাপাওঁ, নামটো নাজানো। চাব পাৰে এইবিলাক ফটোবিলাক, পুৰণি ফটো। এইটো পেইণ্টিং বনাইছে, এইটো ভাল লাগিছে বহুত, চাব পাৰে। বহুত টকাৰ পেইণ্টিং হয় এইটো। এইখনো চাব পাৰে। এইখন আমাৰ কোনোবাই আঁকিছে আৰু কোনোবাই লোকেল আৰ্টিষ্ট। সেইখন বহুত দামী আছিল, বহুত কৰলপতি। এইখনো চাব পাৰে, বহুত টকাৰ পেইণ্টিং হয় এইটো। দেখুৱাব নোৱাৰি, এইটো পোহৰটো আহি থাকে, চাব পাৰে। বহুত টকাৰ পেইণ্টিং হয় এইবিলাক। এখন চাব পাৰে। এইবিলাক নিউজ, ভূপেন হাজৰিকাত নিউজ হয় এইবিলাক, চাব পাৰে। এইবিলাকো কিছুমান ফটো আগৰ ভূপেন হাজৰিকাত। এইবিলাক আৰ্টিষ্টবিলাকৰ লগত ফটো আছে, চাব পাৰে কোন আছে। বহুত আৰ্টিষ্টৰ লগত ফটো আছে। এইবিলাক কেছেট হয়, চাব পাৰে কেছেটবিলাক। এইবিলাক চব কেছেট হয়, বহুত কেছেট আছে। কেছেটবিলাকৰ নামবিলাকো চাব পাৰে। আপোনালোকে নামবিলাক চাই ইউটিউবত চাৰ্চো কৰিব পাৰে, আহি যাব গানবিলাক কেছেটবিলাকত। এইখন চাব পাৰে, ফটো বনাইছে, চাব পাৰে এইবিলাক। এইটো চাব পাৰে, অমৰীশ পুৰী আছে ভূপেন হাজৰিকাদাৰ লগত। অমৰীশ পুৰী দেখিলো তো আমাৰ মাজতটো চাব পাৰে, কিমান আগৰ ফটো। এইটো কোনোবা
মামুনি গোস্বামীৰ সৈতে এইটো ভূপেন হাজৰিকা দাৰ চাব পাৰে। আমি ওপৰত যাম এতিয়া, ওপৰৰ পৰা ভিউটো দেখুৱাম কেনেকুৱা হয়। লিফ্টত বহুত মানুহ আছে সেইকাৰণে যোৱা নাই, আৰু লিফ্টটো নতুনকৈ বনাইছে চাগে, এইবিলাক বাঁহবিলাক আছে। ও তো চাব পাৰে এইবিলাক কিতাপবিলাক, বহুত কিতাপ আছে, বহুত ধৰণৰ কিতাপ আছে। ভূপেন হাজৰিকাৰ ৰচনাৱলী দ্বিতীয় খণ্ড, এইবিলাক গামোচা চাব পাৰে, গামোচা কি কি লিখা আছে আপোনালোকে পঢ়ি চাব, ভালকৈ দেখাই দিছোঁ। এইবিলাক কাপোৰবিলাক ভূপেন হাজৰিকা দাৰ, কুৰ্তা, টুপি, এইটো টুপিটো, গেঞ্জি, তাৰপিছত ধুতি আছে, চাৰ্ট আছে, মানে বহুত ছালত আছিল আৰু আগতে। এইবিলাক খালী এতিয়া দিব কিবা কিবি ঘৰে, এইবিলাক চাব পাৰে কিতাপবিলাক। এইবিলাক চাওক, ফিল্ম ষ্টাৰো আছে, এইবিলাক আগৰ পুৰণি নামবিলাকতো নাজানো আমি। এইবিলাক চাব পাৰে কিতাপ। এইযোৰ চাব পাৰে জোতা, আৰু এইটো কি বা হয় গমটো নাপাওঁ, সূৰ্য হাজৰিকাৰ কিবা। এইটো চাব পাৰে জোতা, এইটো চাব পাৰে গীতা, এইটো আৰু এইটো মানে মানে চিটাৰ হয়, এইটো ছাইবিলাক আছে ভিতৰত, এইটো চাব পাৰে। এইটো হাঁহি আছে, এইটো গৌতম দাস, তৰুণ নগৰ, গুৱাহাটী, অসম। এইটো গৌতম দাস হয়। তো ওপৰ ফালে চাব পাৰে কিমান ওপৰ হয়, এইটো বহুত ওপৰত হয়। তো চাব পাৰে তৰুণ গগৈ ডাঙৰীয়াৰ সৈতে এইখন ভূপেন হাজৰিকা দা। তো চাব পাৰে এইবিলাক এৱাৰ্ড আছে, কিবা কিবি বহুত এৱাৰ্ড আছে, এইবিলাক এৱাৰ্ড চাব পাৰে। এইবিলাক এৱাৰ্ড কি জালুকবাৰীৰ ভিউ, এইটো জালুকবাৰীত বাছ ষ্টেণ্ড হয়, মানে বাছ ষ্টেণ্ড মানে ষ্টপ হয় ইয়াতে, ইয়াৰ পৰা দৌৰাই দিয়ে পুলিচে। বহুত গাড়ী আছে, আমি এতিয়া নেদেখুৱাওঁ, মানুহ বহুত যাই আছে, ঈদত ঘৰে ঘৰে যাই আছে, চব জাগাৰে মানুহ আছে, মানে ধুবুৰী মাংকেশ্বৰ চব মানুহ আছে, চাব পাব আৰু চব এইগিলা চব মানুহ হ'ব। আজি আৰু এটা বস্তু দেখুৱাওঁ, আপোনালোকে ভালদৰে চাব, এইটো দানে দানে কেশৰ কাদাম। তো দেখিছে আপোনাৰ ফিল্ম ষ্টাৰ তিনিজনক, অজয় দেৱগান আছে, তাৰপিছত অক্ষয় কুমাৰ আছে, আৰু শ্বাহৰুখ খান আছে। ইহঁতৰ পইচা পাতি নহা হৈ গৈছে, সেইকাৰণে ইহঁতে এই এডভাৰটাইজ কৰিব লগা হৈছে। বিমলত কেঁচাৰ পায় বোলে। এই ধুবুৰী মাতি আছে, আপোনালোকে যোনে যোনে যায় ইয়াতে আহি ধুবুৰী যাব পাৰিব। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে ছাপোৰ্ট কৰিব। তো আজিকালি এইখিনি।